তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি দেখিছে কালিও মানে পাৰ্ট 2 কালিও ইউনিফৰ্ম পিন্ধি আছিলোঁ বেলেগ, আজি পিন্ধিছোঁ বেলেগ। তো আজি মানে ৰূপালী জয়ন্তীত প্ৰচেশ্যনত মানে বগা চাৰ্ট কলা পেণ্ট পিন্ধিব গৈছে। তো এনেকৈ যাওঁ আজি। তো এতিয়া ওলাই মেলি ৰেডি। তো এতিয়া যাওঁ আৰু। তো শেষলৈকে চাই থাকক। ফাদাৰ স্প্লেণ্ডাৰখন, স্প্লেণ্ডাৰটো নিদিয়ে বাৰু, এতিয়া মোৰ বাইকখন পচন্দিখন লৈ যাম। তো বাইক চাইক নাই আৰু দুখীয়া মানুহ। তো এতিয়া চাইকেলৰ ওপৰত উঠি ল'লোঁ। তো চাইকেল লৈ যাম, চাইকেল চলাই যাম। তো এইটো ৰাস্তাটো দেখিছেই। তো চাইকেল লৈ মানে গৈ আছোঁ আৰু। তো মই ভিডিঅ' চিডিঅ' ইমান এটা বনাব ভালকৈ নাজানো। তো প্ৰথম এনেই বনাই চাওঁ বুলি বনালোঁ। তো ইউটিউব চেনেলটো খুলিছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব গাইছ। চাওঁ মানে কেমেৰা চেমেৰা ইমান এটা কৰিব নাজানো। তো মানে এডজাষ্ট কৰি ল'ব আৰু গাইছ। মানে যদি আৰু কিবা যদি কথা কওঁতে যদি কিবা ভুল হৈছে তো কমেণ্ট কৰি শুধৰাই দিব। তো ইমানখিনি আৰু। এতিয়া বুধবৰীয়া বজাৰ পাইছোঁহি, এখন বুধবৰীয়া বজাৰ। আজি কি নহয় জানো, পেডেল মাৰিছোঁ একদম মানে পোৱাগেই নাই। তো লাগি গৈছে চাইকেল চলাই মামাহঁতক পাই গ'লে মামাহঁতক চাইকেল থৈছোঁ। মামী মামী হাই কৰি দিয়ক, মামা ক'ত গ'ল? অঁ মামা টিভি চাই আছে। তো ওলাই মেলি ৰেডি। এতিয়া খোজকাঢ়ি অকণমান দূৰ যাব লাগিব। তো সেয়া পাই গ'লোহি। আহি গ'ল গাইছ, পূজা আহি গ'ল। তো এয়া হোটেলত পেণ্ডেল চেণ্ডেল দিছে, জেলেপি বনাব আৰু। এতিয়া জেলেপি খোৱাহে কথা পূজা আহিলে। এটা এটা মামা ঘৰ। গাইছ চাইকেল চলাই এতিয়া চেণ্টাৰ পাই গ'লোহি। এতিয়া গাড়ীত যাম। তো এখন গাড়ী ৰখিছে, মানে মেজিকত যাম আৰু। তো হয়তো হেমন্ত ৰখি আছে। গাড়ী মোলৈ জেগা আছে নাই? তো ভাল লাগিছে আজি দুটাই একে। আইডেণ্টি ক'ত? দেখিব পাৰিলে এতিয়া মই চিলনি হৈ গ'লো। কেনেকুৱা লাগিছে কমেণ্টত মানে ক'ব। এতিয়া গাড়ী পৰা নামি গৈ আছোঁ কলেজলৈ। খালি কি বাইক মানে তাকে ভাবিলোঁ। এইকেইজনী কালি ৰূপেশ এইকেইজনী বেগটো লৈ যাবা। গাইজ মানে শোভাযাত্ৰা আৰম্ভ হ'ল। তো বৰষুণো দিলে, তো ভিডিঅ' কৰা নহ'ল প্ৰথমকণত। তো লাষ্টৰকণত অকণমান ভিডিঅ' কৰিছিলোঁ, তাকে চাওক আপোনালোকে। তো গাইজ শোভাযাত্ৰা আৰম্ভ হৈ গ'ল। তো এয়া হাতী দুটা দেখিব পাইছে আগত আহি আছে। তো বহুত দীঘল লাইন। সকলো জনজাতি গ্ৰুপকৈ মানে আহি আছে আৰু মই দেখাই আছোঁ গাইজ লাষ্টলৈকে, আপোনালোকে চাই থাকক। তো গাইজ এয়া চন্দ্ৰযান, মানে দীঘল লাইন, বহুত দীঘল লাইন গাইজ। বহুত দীঘল লাইন, শেষেই নহয় গাইজ, শেষেই নহয়। আমাৰ গ্ৰুপটো লাষ্টত আছে। সেইটো গাইজ দেখিব পাইছে নেপালী জনগোষ্ঠী, এটি গান চান বজাই মেলি একদম নাচি মেলি আহিছে।
সিহঁতি নাচি নাচি আহিছে গাইছ ৰোমেণ্টিক মাৰিব লাগে বুলি নাচি নাচি আহিছে এইকেইটা গাইছ ইয়াতো দিলে গাড়ীত দি গ'ল ট্ৰেক্টৰ RPM গাইছ ট্ৰেক্টৰ RPM মই এটা লগতে উঠি লওঁ গাইছ পাতিহাঁহখিনিয়ে পেক পেকাই আছে হাই কৈ দে বৰষুণত তিতি কেনেকুৱা লাগিছে বৰষুণ দি দিলে যাব কলেজৰ ভিতৰত সোমাই গ'লো কৃষ্ণ এই হাতী দুটা ঘৰলৈ যায়গৈ বাই বাই হাতী গাইছটো আমি ঘৰলৈ আহিছোঁ এতিয়া মানে ৰাতিলৈ আছে প্ৰগ্ৰেম মানেতো সিহঁতে কেলৈ হাঁহি থাকে জানো তো এতিয়া ঘৰলৈ যাওঁ ঘৰৰ পৰা এতিয়া আকৌ বেলেগ কাপোৰ পিন্ধি মেলি এতিয়া আকৌ মানে বেলেগ কাপোৰ পিন্ধি মেলি এতিয়া মানে আৰু হেৰি আহিম আৰু ৰাতিকৈ মনটুমনি আহিব ৰাজীৱ দেউৰী আহিব চাম তো তাত দুৰ্গা পূজা হ'ব চাবলৈ আহিম চাগে ইয়াত দুৰ্গা পূজা চাবলৈ অঁ সেয়া এতিয়া মাৰিলেহেঁতেন গাইছ এতিয়া মাৰিলেহেঁতেন গাড়ীয়ে টমটমখনে মাৰিলেহেঁতেন এয়া মেইন ৰাস্তা পাৰ হৈছোঁ তো মানে তো গাইছ ছাবস্ক্ৰাইব কৰি দিবা কেলে আহি যাবা ছাবস্ক্ৰাইব কৰি দিব গাইছ ছাবস্ক্ৰাইব মেইন ছাপোৰ্ট কৰা গাইছ ছাপোৰ্ট তো গাইছ এতিয়া মানে কলেজত একো প্ৰগ্ৰেম নাই মানে চাবলগীয়া একো নাই তো ভৰি চৰি বিষাই গৈছেগৈ তো এতিয়া আকৌ ৰাতি আহিম তো গাইছ চাই থাকক তো গাইছ ঘৰৰ পৰা ওলালোঁ আৰু তো এতিয়া মনটুমনিক চাবলৈ যাওঁ ৰাজীৱ দেউৰী ওলাব চকুটো একদম টপটো চকুতে লাগিছে তো গাইছ চব মই পংকজ তো বাইক লাইট হৈ গ'ল চেছ গাইছ ভিডিঅ'টো অন কৰিছিলোঁহে বাইকৰ লাইটত বেয়া হ'ল গিয়াৰ চেঞ্জ কৰা গিয়াৰ নিউট্ৰেল কৰা ষ্টাৰ্ট কৰা কি হ'ব লাইট নাই যে অঁ জ্বলিলেও গাইছ কৃষ্ণ হ'ল অঁ তো গাইছ চব মই পংকজ তো এতিয়া ওলালোঁ খাবলৈ এতিয়া মানে চাই থাকক আৰু গাইছ ৰাস্তাত ভিডিঅ' নকৰোঁ তো ৰাতি হৈছে এতিয়া মোবাইল চোবাইল উলিয়াই নাথাকোঁ এতিয়া চাই থাকক আৰু ৰাস্তালৈকে তাত গৈ ভিডিঅ' অন কৰিম বাইকখিনি দেখাই আছোঁ তো গাইছ কলেজত আহি পাই গ'লোঁ এয়া লাইট চাইট লগাই দিছে পূৰা মানে চবে ফটো উঠি আছে আৰু তো আমি অহা দেৰি হ'ল ৰাজীৱ দেউৰী মানে উঠিলে ষ্টেজত তো এতিয়া মনটুমনি উঠিলে বোলে গাইছ তালৈ আমি যাওঁ তো আপোনালোকে চাই থাকক এয়া গাইছ দেখিব পাইছে মনটুমনি উঠি গ'ল গান গাই আছে পূৰা তো চাওক মনটুমনিক বহুত মানুহ আহিছে গাইছ বহুত ভিৰ গাইছ বহুত ভিৰ এইকেইটা নাচ দিছে ন এইকেইটাৰ নাচ এতিয়া নাচি আছে
চশমাই পৰি গ'লি ভিডিঅ' কৰিবৰ কাৰণে ষ্টুডিঅ'তে উঠি গ'লোঁ পিছ পিন্ধি গৈছোঁ এতিয়া ইয়াৰ পৰা ভিডিঅ' কৰিম আৰু এতিয়া